হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই নৱনীতাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই বছৰৰ বন্ধ দিন এটাত আমি বিশেষ এঠাইলৈ গৈছিলোঁ। ক'ত গৈছিলোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওকচোন। ৰাতিপুৱা আজি সোনকালে এক বিশেষ ঠাইলৈ যাবলৈ বুলি ওলালোঁ। তাতে বহুত দিন ফুৰা চকাও হোৱা নাই। মাজে মাজে মানুহে ফুৰা চকা কৰি থাকিব লাগে, তেতিয়াহে মানুহৰ মন মগজুবোৰ বোলে সতেজ হৈ থাকে। আমাৰ মানুহজনৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কেইজনমানক লৈ মানুহজনক ল'ৰা ছোৱালীকেইটাই বহুত দিনৰ পৰা খাটনি ধৰা অন্ততঃ আজি এই বিশেষ দিনটো আহি পালেহি। লগতে আমিও আহিলোঁ। তুলসীৰ লগতে বোলে কলপতৰাও মুক্তি। আজি আমি গৈ আছোঁ জাগিৰোডৰ নিজৰা পাৰ্কলৈ। অলপ দূৰ অহাৰ পাছত মৰিগাঁৱৰ বিলৰ পাৰত গাড়ী ৰখাই কমলা খাই লৈছোঁ। গাড়ীত গ'লে কমলা খালে গা মোৰো ভাল লাগি থাকে। ইহঁতে আজি বহুত ফূৰ্তি পাইছে। গাড়ীত আহোঁতেও কৈ আহিছে দেই, বহুত ভাল লাগিছে বুলি। আচলতে ল'ৰা ছোৱালীৰ আনন্দতহে আচল আনন্দ থাকে, কাৰণ ইহঁতৰ কোনো স্বাৰ্থ নাথাকে। আৰু গুচাব লাগিব, আৰু এটা গুচাব লাগিব। তাৰ পাছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। এইয়া মৰিগাঁও টাউন পাইছোঁহি। আৰু আধা ঘণ্টামান গ'লেই পামগৈ আমি। এয়া আমি আহি নামিছোঁহি। টিকট কৰিব লাগিব এতিয়া। ইয়াৰ পৰিৱেশটো অলপ দেখুৱাইছোঁ আপোনালোকক। এইখিনিতে এটা কথা কওঁ, এই পাৰ্কখনলৈ জাগিৰোডৰ মেইন আলিৰ পৰা ফ'ৰলেনৰ পৰা প্ৰায় 1 কিলোমিটাৰমান সোমাই আহিলেই হয়। ইয়াত সৰু সুৰাকৈ এনেকৈ দোকানো দিয়া হৈছে, যাতে ল'ৰা ছোৱালীবিলাকে কিনিবলৈ ইচ্ছা কৰিলে কিনিব পাৰে। পাৰ্কৰ বাহিৰখন সুন্দৰ ঠাই, ডাঙৰ এখন ফিল্ডো আছে, ৰান্ধি বাঢ়ি খোৱাৰ সুব্যৱস্থা আছে। বহু লোকে ইতিমধ্যে পিকনিক খোৱাৰো দিহা কৰি আছে ইয়াত। টিকট কাটি আমি ভিতৰত সোমালোঁ। টিকটৰ মূল্য বেছি নহয় বাৰু, 10 বছৰৰ ওপৰৰ প্ৰত্যেকৰ পৰা 10 টকাকৈ লৈছে। আৰু ভিতৰত সোমায়েই আমাৰ ইহঁত দুজনী মনত তত নাইকিয়া, কি কৰিব, ক'ত উঠিব, কি খেলিব। প্ৰথমে ইহঁত দুজনীয়ে ঝুলনা, তাৰ পাছত গোটেইকেইটা চকৰিত মুঠতে যাৰ য'তেই মন গৈছে ত'তেই খেলিছে। মুঠতে ফুল এনজয়। লগতে আজি ময়ো সিহঁতৰ লগত ঝুলনাত উঠিলোঁ। সঁচাকৈ ইয়াৰ ভিতৰৰ পৰিৱেশটো বহুত সুন্দৰ। বস্তুবোৰ বহুত ধুনীয়াকৈ মনোগ্ৰাহীকৈ সজাই পৰাই থৈছে। শিলৰ পাহাৰ, যিহেতু নিজৰা পাৰ্ক, নিজৰা মেইন। এতিয়া আমি নিজৰাৰ ফালে অলপ আগবাঢ়িছোঁ। এয়া চাওক কি সুন্দৰ নিজৰাৰ প্ৰকৃতি, কি অপূৰ্ব সৃষ্টি। ইয়াৰ পানীখিনি ইমান পৰিষ্কাৰ নিৰ্মল, আমাৰ ইহঁতে জীৱনত চকুৱে প্ৰথম নিজৰা দেখি অভিভূত হৈ পৰিছে। আজি আমাৰ দৰে বহু বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী লৈ ইয়ালৈ আহিছে। এই ঠাইডোখৰ ল'ৰা ছোৱালীৰ কাৰণে উপযোগী হয়। আপোনালোকেও আপোনালোকৰ ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীক লৈ ইয়ালৈ আহিব পাৰে। ইয়াত সময় কেনেকৈ অতিবাহিত হয় গমেই নাপায়। যিহেতু অলপ পাহাৰীয়া ঠাই, সেয়েহে আমি ওপৰলৈ কি আছে চাওঁ বুলি উঠি আহিছোঁ। ওপৰলৈ উঠি অহা ৰাস্তাটোৰ কাষে কাষে ধুনীয়াকৈ ফুলবিলাক ৰুই থোৱা হৈছে। ওপৰত আহি দেখিছোঁ গছ এজোপাৰ সৈতে সুন্দৰ এটা চাংঘৰ ভিউ পইণ্ট হিচাপে ৰাখিছে। আমাৰ ইহঁত চাংঘৰ দেখি ৰ'বই নোৱাৰিলে। সিহঁতৰ লগতে ময়ো উঠিলোঁ, সকলোৱে ফটো উঠিলোঁ। যিহেতু আমি ঘৰৰ পৰা অলপ সোনকালেই গ'লোঁ, ভোকো লাগিছে, সেয়েহে পাৰ্কৰ পৰা ওলাই আমি ব্ৰেকফাষ্ট কৰিলোঁ। মুকলি ফিল্ডখনত গছৰ ছাঁতে বহি ল'লোঁ। ব্ৰেকফাষ্টত কণী, কল, কমলা, খেজুৰ, ব্ৰেড, জাম আদি আমি খাই ল'লোঁ। আমি এতিয়া নিজৰা পাৰ্কৰ পৰা ওলাই আহি হৰ্ণবিল পাৰ্কলৈ গৈ আছোঁ। তাতে অলপ ফুৰিলোঁ আৰু অলপ পাতলীয়াকৈ আহাৰো খালোঁ।
এইয়া আমি হৰ্ণবিল পাৰ্ক পালোহি। ৱাও, কি সুন্দৰ পৰিৱেশ, চাৰিওফালে ফুলেই ফুল আৰু ইমান চাফাকৈ ৰাখিছে, কিন্তু ক'ব লাগিব দেই, সঁচাকৈ এনেকুৱা পৰিৱেশ দেখিলে কিন্তু মন ভৰি পৰে। এই হৰ্ণবিল পাৰ্কতো খেলাৰ সঁজুলি আছে। আমাৰ ইহঁতকেইটাই ইয়াতো হেঁপাহ পলুৱাই খেলিলে। খেলা ধূলা কৰি হোৱাৰ পাছত আমি সকলোৱে একেলগে ফটো উঠিলোঁ। এতিয়া সময়ো হৈছে, ভোকো লাগিছে। আমাৰ ইহঁতকেইটা আহি সৰুৱা বহিয়া আছেহি। হৰ্ণবিল পাৰ্কৰ ভিতৰতে এখন ৰেষ্টুৰেণ্ট এখন আছে, তাতে আমি সকলোৱে খাই লওঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজতো ফ'ল' কৰি দিব। বাই বাই।